এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এক ব্ৰেকিং নিউজ। ডিমা হাছাওত পুনৰ ভূমিস্খলনৰ ঘটনা। ৰেলৱে ট্ৰেকত জমা হৈছে পাহাৰৰ পৰা খহি অহা শিল আৰু মাটি, যাৰ ফলত একাধিক ৰেল ষ্টেচনত আবদ্ধ হৈ পৰিছে ৰেল। একে সময়তে ৰেল বিভাগে বাতিল কৰিছে কেইবাখনো ৰেলৰ চলাচল। পুনৰ উল্লেখ কৰিছোঁ, ডিমা হাছাওত পুনৰ ভূমিস্খলনৰ ঘটনা। ৰেলৱে ট্ৰেকত জমা হৈছে পাহাৰৰ পৰা খহি অহা শিল আৰু মাটি। ইতিমধ্যে আবদ্ধ হৈ আছে একাধিক ৰেল ষ্টেচনত ৰেল, যাত্ৰীবাহী ৰেল, মালবাহী ৰেল আবদ্ধ হৈ আছে আৰু তাৰ সমান্তৰালভাৱে ৰেল বিভাগে বাতিল কৰিছে কেইবাখনো ৰেলৰ যাত্ৰা। ট্ৰেইন নং 15615 গুৱাহাটী টু শিলচৰ এক্সপ্ৰেছ বাতিল কৰা হৈছে। বাতিল কৰা হৈছে 15611 ৰঙিয়া টু শিলচৰ এক্সপ্ৰেছ। বাতিল কৰা হৈছে 15612 শিলচৰ ৰঙিয়া এক্সপ্ৰেছ। বাতিল কৰা হৈছে 15628 আগৰতলা গুৱাহাটী স্পেচিয়েল আৰু বাতিল কৰা হৈছে 05627 গুৱাহাটী আগৰতলা স্পেচিয়েল। তিনিখন ৰেল আজিৰ আৰু 4 তাৰিখৰ গুৱাহাটী আগৰতলা স্পেচিয়েলো বাতিল কৰা হৈছে। ইতিমধ্যে ৰেল বিভাগে জাননী জাৰি কৰিছে। পুনৰ উল্লেখ কৰিছোঁ, ডিমা হাছাওৰ ৰেলপথত ভূমিস্খলনৰ মাটি আৰু শিল জমা হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো ৰেল ষ্টেচনত আবদ্ধ হৈ আছে ৰেল। একে সময়তে ৰেল বিভাগে বাতিল কৰিছে কেইবাখনো ৰেলৰ যাত্ৰা। ইয়াত আছে গুৱাহাটী শিলচৰ এক্সপ্ৰেছ 15615, ৰঙিয়া শিলচৰ এক্সপ্ৰেছ 15611, শিলচৰ ৰঙিয়া এক্সপ্ৰেছ 15612, গুৱাহাটী স্পেচিয়েল 05628, আগৰতলা গুৱাহাটী স্পেচিয়েল আৰু আন এখন আছে 05627 গুৱাহাটী আগৰতলা স্পেচিয়েল। এই 5খন ৰেল বাতিল কৰা হৈছে। আনহাতে সাময়িকভাৱে বাতিল কৰিছে 15618 দুৰ্লভচেৰা গুৱাহাটী ৰিশ্বেডিউল কৰা হৈছে, সময় সলনি কৰা হৈছে 12508 শিলচৰ তিৰুৱনন্তপুৰম চেণ্ট্ৰেল এক্সপ্ৰেছ। পুনৰ উল্লেখ কৰিছোঁ, ডিমা হাছাওত ভূমিস্খলনৰ ঘটনা। পাহাৰৰ পৰা খহি আহিছে শিল আৰু মাটি জমা হৈছে ৰেলৱে ট্ৰেকত, যাৰ ফলত একাধিক ষ্টেচনত আবদ্ধ হৈ পৰিছে ৰেল। একে সময়তে ৰেল বিভাগে বাতিল কৰিছে 5খনকৈ যাত্ৰীবাহী ৰেল। ইয়াত আছে 15615 গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, 15611 ৰঙিয়া শিলচৰ এক্সপ্ৰেছ, 15612 শিলচৰ ৰঙিয়া এক্সপ্ৰেছ, 05628 আগৰতলা গুৱাহাটী স্পেচিয়েল, 05627 গুৱাহাটী আগৰতলা স্পেচিয়েল। এই 5খন ৰেল বাতিল কৰা হৈছে। ডিমা হাছাওত পুনৰ ভূমিস্খলনৰ ঘটনা। ৰেলৱে ট্ৰেকত জমা হৈছে শিল আৰু পাহাৰৰ পৰা খহি অহা মাটি। দীঘপুমা ষ্টেচনৰ সমীপত বা মাজত এই ঘটনা।
ৰেল বিভাগৰ পৰা জাননী জাৰি কৰা হৈছে। 5খনকৈ ৰেল বাতিল কৰাৰ যি জাননী আছিলে ৰেল বিভাগে জাৰি কৰিছে। লামডিং বদৰপুৰ হিল ছেকশ্যনত কেঞ্চেল কৰা হৈছে 5খনকৈ ৰেল। উমা ৰেল ষ্টেচনৰ সমীপত ভূমিস্খলনৰ ঘটনাৰ ফলত বাতিল কৰা হৈছে 5খনকৈ যাত্ৰীবাহী ৰেলৰ চলাচল। একে সময়তে আবদ্ধ হৈ আছে একাধিক ৰেল ষ্টেচনত যাত্ৰীবাহী ৰেল। পুনৰ উল্লেখ কৰিছোঁ, ডিমা হাছাওত ভূমিস্খলনৰ ঘটনা। পাহাৰৰ পৰা খহি আহিছে শিল আৰু মাটি, জমা হৈছে ৰেলৱে ট্ৰেকত। ডিমা হাছাওৰ মোপা ষ্টেচনৰ সমীপত এই ঘটনা, ভূমিস্খলনৰ ঘটনা মোপা ষ্টেচনৰ সমীপত, আৰু যাৰ ফলত বাতিল কৰা হৈছে একাধিক ৰেলৰ চলাচল। 5খনকৈ ৰেলৰ চলাচল বাতিল কৰা হৈছে। আবদ্ধ হৈ আছে কেইবাখনো ৰেল ষ্টেচনত আবদ্ধ হৈ পৰিছে। ইতিমধ্যে ৰেল বিভাগে যাত্ৰীৰ বাবে বিভিন্ন সা সুবিধা প্ৰদান কৰিছে ৰেলৱে ষ্টেচনত, যাতে কোনো যাত্ৰীৰ অসুবিধা নহয়। ৰেলৱে ষ্টেচনত প্ৰতিখন ৰেলৱে ষ্টেচনত যাত্ৰীৰ বাবে বিশেষ সুবিধা আগবঢ়াইছে। পুনৰ উল্লেখ কৰিছোঁ যে ডিমা হাছাওত কেইবাদিন ধৰি ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত কেইবাদিন ধৰি ৰেল যাতায়াত বন্ধ আছিল। পুনৰ মুকলি কৰা হৈছিল যদিও, চলাচল স্বাভাৱিক হৈছিল যদিও, আজি দেখা গৈছে যে মোপা ষ্টেচনৰ সমীপত, ডিমা হাছাওৰ মোপা ষ্টেচনৰ সমীপত ভূমিস্খলনৰ ঘটনাৰ প্ৰত্যক্ষ কৰি পুনৰ ৰেল বিভাগে 5খনকৈ যাত্ৰীবাহী ৰেল বাতিল কৰিছে। একে সময়তে আবদ্ধ হৈ আছে কেইবাখনো ৰেল কেইবাটাও ষ্টেচনত। যাত্ৰীসকলৰ সুবিধাৰ্থে বিভিন্ন সা সুবিধা প্ৰদান কৰিছে ৰেলৱে বিভাগে। পুনৰ উল্লেখ কৰিছোঁ, ডিমা হাছাওত পুনৰ ভূমিস্খলনৰ ঘটনা। পাহাৰৰ খহি অহা মাটি জমা হৈছে ৰেলৱে ট্ৰেকত, ফলত 5খনকৈ যাত্ৰীবাহী ৰেলৰ চলাচল ইতিমধ্যে ৰেল বিভাগে বাতিল কৰিছে, জাননী জাৰি কৰিছে, আৰু একে সময়তে কেইবাখনো ষ্টেচনত আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী ৰেল।